এই 5000টো এই 200টকৈটো কম গৈ কিন্তু দেই। হেল্ল' গাইছ, বৰ্তমান ওলাই গৈছোঁ মই চিমখনৰ কাৰণে। চিম এখন লৈ লওঁগৈ প্ৰথমতে, কাৰেঞ্চি এক্সচেঞ্জ কৰোঁগৈ, তাৰপাছতহে বাকী কামখিনি হ'ব খোৱা বোৱা। এনেধৰণৰ দৃশ্য। মই যোনটো হোষ্টেলত আছোঁ সেইখন হোষ্টেলৰ ওচৰত গলি এইসমূহ। এতিয়া বিশেষকৈতো গম নাপাওঁ কোনফালে আছে কি নাই, তো বিচাৰি যাওঁ। সেইকাৰণে ফাৰ্ষ্ট আছে চাই লওঁ কোনফালে ডাঙৰ টাউন। এইফালে দেখা গতে লাগিছে। বাকী ইয়াৰ মানুহখনে ইহঁতে ভিয়েটনামিজ ভাষা ইউজ কৰে, তো সেইটো কাৰণে অকণমান বুজিবলৈ দিগদাৰে, চাইনিজ যেনে লাগে ভাষাবিলাক। এনেধৰণৰ কিছু দৃশ্য চক। কম্বোডিয়া আৰু থাইলেণ্ডত হৈছিলে মোৰ সিহঁতৰ লোকেল মানুহ বুলি ভাবিছিলে, আৰু এতিয়া ইয়াত যেতিয়া আহিলোঁ ইহঁতে মোক ভাবে মালয়েছিয়াৰ মানুহ বুলি ভাবে ইহঁতে। তো মালয়েছিয়াত কথা কৈ দিব বিচাৰে, যিখিনিয়ে জানে। নাপামেই নেকি বুলি ভাবিছোঁ এইফালৰ পৰা। কাৰেঞ্চি এক্সচেঞ্জ কৰি ল'লোঁ মই। মোৰ ওচৰত ডলাৰ আছিলে, তো মই $100 এটা দিলোঁ। এতিয়া মোৰ ওচৰত আছে 24 লাখ টকা। মানে ভিয়েটনামিজ দম, মানে এইটো হ'ব ইণ্ডিয়াৰ 8000 মান হ'ব মানে। বাকী এইবোৰলৈ এতিয়া চিম ল'ব লাগে। চিম কাৰ্ড কিনিবলৈ দোকান এখনো দেখি পোৱা নাই একদম। কি বহুত মানুহ ইহঁতক দেখিবলৈ পোৱা গৈছে, ট্ৰেডিশ্যনেল যিটো জাপি সিহঁতৰ সেইটো পিন্ধি ঘূৰি ফুৰে, মহিলাসকলে বিশেষকৈ। কম্বোডিয়াৰ দৰে কিছু স্কুটিৰ পৰিমাণ বহুত বেছি দেখিবলৈ পোৱা গৈছে ইয়াত। এনেধৰণৰ এখনত সোমালোঁ, তাত কৈছে 800 টকাত আনলিমিটেড ইণ্টাৰনেট পাবা 1 মাহৰ কাৰণে বুলি। বাট মই ভাবিলোঁ বেলেগ এজেগাত গৈ লওঁ, চেক কৰি চাওঁ, নহ'লে মানে লৈ ল'ম। ইয়াতে সুধি চাওঁ কি আছে। হেল্ল', you have a SIM card? But the staff is not here. You can go to 309 is the same company here. Okay. 309. 309. Yes. Okay, thank you. টাউনখন বহুত ভিৰ কিন্তু দেই। টাউনখন বেছি ভিৰ আছে কিন্তু অলপ চলপ। মানুহখিনি কিন্তু একদম ধুনীয়া হাঁহি এটা মুখত থয়ে সেয়ে ভাল আৰু ইয়াত। বৰ্তমানলৈ বেলেগ চিম পোৱা নাই, বিচাৰি আছোঁ। ট্ৰেফিকৰ হালত চাওক আপোনালোকে। অনলি স্কুটি। কাহিনী কি হৈছে এতিয়া, ভিয়েটনামত বৰ্তমান ইংলিছ চিম কাৰ্ড বিচাৰি হাবাত ধৰি খাই ফুৰিছোঁ, পোৱা নাই আকৌ বেলেগ দোকান। কিয়নো ইহঁতি নিজৰ ভাষাত লিখি থৈ দিয়ে, নিজৰ ভাষাটো ইহঁতৰ মানে নিজৰ লেংগুৱেজটো ইহঁতৰ অলপ ইংলিছৰ দৰে মিলে, কিন্তু কিবা দেখাম মই আপোনালোকক কেনেকুৱা ইহঁতৰ নিজৰ লেংগুৱেজটো, কিন্তু অলপ বেলেগ উচ্চাৰণো নাহে ইংলিছৰ দৰে কিবা কিবি, তো সেইকাৰণে বুজিব পৰা নাযায়। বাট ঠিকে আছে, মৌচম এতিয়া কুল, ঠাণ্ডা মৌচম চলি আছে। বৰষুণ দিয়া নাই, দিওঁ কৰিছে, বাট নিদিয়া বুলি ভাবিছোঁ। গৰম ইমান নাই। এতিয়া পাৰ্কমূৰীয়া জেগা এটাত মই আছোঁ, বহি আছোঁ। এনেধৰণে বহাৰ ব্যৱস্থা কৰি থৈছে ইয়াত, তো ভাল লাগিছে। বাকী টাউনখন চফাই দেখিবলৈ পোৱা গৈছে, ইমান লেতেৰা দেখিবলৈ পোৱা নাই। বাট বহুত ৰাছ কিন্তু টাউনখনত, আৰু স্কুটিৰ সংখ্যা বহুত বেছি দেখিবলৈ পোৱা গৈছে, ঠিক আপোনাৰ থাইলেণ্ড আৰু কম্বোডিয়াৰ দৰে। ঠিকে আছে। বৰ্তমান মই আছোঁ কিন্তু এতিয়া হোচিমিন চিটি, এইটো ভিয়েটনামৰ চবচে ডাঙৰ টাউন এখন, আৰু ইয়াৰ ভিয়েটনামৰ কেপিটেল হৈছে আপোনাৰ হানৈ। এইটো পাছত যাম, এতিয়া নহয়। বাকী আজি চাওঁ কি দেখা পাওঁ, অকণমান টাউনখন এক্সপ্ল'ৰ কৰোঁ, তাৰপাছত নাইট লাইফ অকণমান ঘূৰিব লাগিব। বাকী মানুহসমূহ বাৰু ভালেই আছে, হেল্প কৰে মানুহ চব।
যোৱাকালি মই বাছত উঠোতে এজনক লগ পালোঁ সেইজনে ভাবিলে মই মালয়েছিয়াৰ হয় তো সেইজনে মালয়েছিয়াত কথা পাতিব বিচাৰিছে বাট মই নহয় মালয়েছিয়া বুলি ক'লোঁ মই ইণ্ডিয়া হয় সেইজনে ইমান ইংলিছ নাজানে অলপ চলপ ইংলিছ জানে তো তেনেকৈ কথা পাতিলোঁ অলপ চলপ তাৰপিছত মোৰ বাছৰ ছিটটো বেলেগ সেইজনৰো বাছৰ ছিট বেলেগ আছিলে অলপ দূৰে দূৰে আছিলে সেইজনে যেতিয়া বাছ এজেগাত ৰখিলে সেইজনে বাহিৰত গৈ মোৰ কাৰণে জুচ চুচ চব আনি দিছে তো মানুহ চব হেল্প কৰে আৰু আহি বাছৰ পৰা নামিলোঁ তেতিয়া সেইজনে মোৰ ওচৰততো ইণ্টাৰনেট নাছিলে গ্ৰেব বুক কৰিবলৈ কাৰণে সেইজন মানুহে গ্ৰেব বুক কৰি দিলে নিজে আৰু তেনেকৈ তাৰপাছত আহিলোঁ আৰু মই আপোনাৰ 3টা 3:30মান 2:30মান বজিছিলে চাগে টাইম মই আহি পাওঁতে ইয়াত তাৰপিছত হোষ্টেল গ'লোঁ হোষ্টেলতো এণ্ট্ৰি দি দিলে এনেকৈ লিখা আছিলে 2টা বজাৰ পাছত এণ্ট্ৰি বাট তেতিয়াতো গ'লোঁ আৰু এণ্ট্ৰি দি দিলে তেনেকৈও ঠিকে আছে বিশেষকৈ হচিমিন চিটিখন 1975 চনৰ আগত ইয়াৰ নাম আছিল ছয়গাঁও তো এই 1975 চনৰ পাছত হচিমিন চিটি নামত জনাজাত হ'ল বিশেষকৈ যেতিয়া 1975 চনত যুদ্ধ হৈছিলে উত্তৰ দিশৰ ভিয়েটনামখিনিৰ মাজত আৰু দক্ষিণ দিশৰ ভিয়েটনামখিনিৰ মাজত যুদ্ধ চলিছিলে তেতিয়া উত্তৰ ছাইডৰ ভিয়েটনামখিনিয়ে যেতিয়া যুদ্ধখন জিকিছিলে তেতিয়া সেই যিখন ছয়গাঁওখন যিহেতু দক্ষিণ দিশত আছিলে তো তেতিয়া সিহঁতি সেই উত্তৰ দিশৰ ভিয়েটনামখিনিয়ে নামটো চেঞ্জ কৰি হচিমিন চিটি ৰাখি দিছিল কাহিনী থুলমূলকৈ ইমানখিনি আছিল নাম বদলি হোৱা কাহিনী বাট নাম বদলি হ'লে কি হ'ব প্ৰায়সমূহ ক্ষেত্ৰতে ছয়গাঁও নামে মই দেখা পাইছোঁ ছয়গাঁও নামটোৱে ব্যৱহাৰ কৰা দেখা পাইছোঁ মই সেইদিনাখন সেই চাইডৰ পৰা আহোঁতে হচিমিন চিটিৰ কাৰণে মই টিকেট লৈছোঁ লিখা আছে ছয়গাঁও কনফিউজ হৈ গৈছে পাছত আকৌ মই নেটত মাৰি চাইছোঁ নহয় ঠিকে আছে ছয়গাঁও নামটো হচিমিন চিটি ছয়গাঁও মাৰি চাইছোঁ মই মেপত দেখাইছোঁ হচিমিন চিটি তো তাৰপিছত চাইছোঁ ইহঁতৰ হিষ্ট্ৰী কাহিনী এইটোহে বুলি তো কনফিউজ হৈ গৈছিলোঁ মই অলপ টাইমৰ কাৰণে বাকী ঠিকে আছে দিয়ক কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব আপোনালোকে আশা কৰোঁ ভালেই পালে যদি ভাল পালে একদম আপোনালোকৰ ফালৰ পৰা লাইক এটা মাৰি দিব আৰু যদি বহুত বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব কমেণ্টো এটা দুটা মাৰি দিব তাৰপিছত অ'কে আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই গাইছ তো চিম টিম লোৱা হৈ গৈছে এইফালে ভেণ্টা মোবাইল নামৰ চিমখন ভেণ্টা নামৰ কোম্পানীৰ চিমখন লোৱা হ'ল ইয়াৰ কাৰণে দিলোঁ মই 1,30,000 ভিয়েটনামিজ দং মানে কিমান মই লিখি দিম বাৰু কিমান হয় আৰু বাকী এইসমূহ আপোনালোকৰ পইচা এক্সচেঞ্জ কৰাও হৈ গ'ল মই $100 পইচা এক্সচেঞ্জ কৰিছিলোঁ এইৰ পৰা পাইছিলোঁ মই 24 লাখ টকা 24 লাখ ভিয়েটনামিজ দং পাইছিলোঁ এইসমূহ এতিয়া মোৰ ওচৰত আছে আপোনাৰ এইটো 5 লাখৰ এনেধৰণৰ দেখিবলৈ গৈছোঁ 5 লাখৰ ভিয়েটনামিজ দং দেখাইছোঁ এনেধৰণৰ বাকী এয়া 2 লাখৰ এনেধৰণৰ 2 লাখৰ এয়া 5,000 2,000 আৰু কাহিনী এনেকুৱা চিমখনৰ কাৰণে মই একো দিবলগীয়া নহয় ডকুমেণ্টছ বুলি ক'বলৈ আৰু এটা ইণ্টাৰেষ্টিং কথা ইহঁতি যিটো পইণ্ট আছে দশমিকৰ পাছৰ 3টা কওঁতে নকয় ইহঁতি এই পাছফালে যিটো 3টা সংখ্যা আছে দশমিকৰ পাছত এইটো নকয় বাছ 200 বুলি কওঁ বুলি কয় বাট এইটো হৈছে আপোনাৰ ইয়াত দশমিক নাই এইটো 5,000 কিন্তু এয়া কিন্তু 5,000 বুলি কয় এই 5,000টো এই 200তকৈতো কম গৈ কিন্তু দেই এনেকুৱা চিষ্টেম কিছু বাৰু বাকী চব ঠিকে আছে